হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল, মোৰো ভাল। মই ৰূপম ৰয় আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰূপম ৰয় SK2লৈ। আজি মই আহিছোঁ এঠাইলৈ। ক'ত আহিছোঁ কোৱাৰ আগতে প্ৰথমতে আপোনালোকক মই দৃশ্যটো দেখুৱাই লৈছোঁ। আপোনালোকে চাওক পৰিৱেশটো, প্ৰাকৃতিক সৌন্দৰ্য কিমান ধুনীয়া, এবাৰ চাওক, তাৰপিছত মই আপোনালোকক কৈ আছোঁ। বন্ধুসকল চাওক কিমান মনোমোহা দৃশ্য, প্ৰাকৃতিক সৌন্দৰ্যৰ মানে ভাষা নাই আৰু বিশ্লেষণ কৰিবলৈ। ইমান ধুনীয়া পৰিৱেশ, ইমান ধুনীয়া জেগা ঠাইখন। তো আপোনালোকে চালে হয়, এইটো হৈছে এটা থাৰ্মেল পাৱাৰৰ উদ্যোগৰ এটা এছডেক পইণ্ট। মানে মই য'ত কাম কৰোঁ, মানে NTPC লিমিটেড নেশ্যনেল থাৰ্মেল পাৱাৰ কৰ্পৰেশ্যনৰ অধীনত বঙাইগাঁও তাপবিদ্যুৎ প্ৰকল্প কেন্দ্ৰত মই কাম কৰোঁ। আৰু আপোনালোকে জানে তাপবিদ্যুৎ প্ৰকল্পটো আমাৰ হৈছে কয়লা আৰু পানী, কয়লা জ্বলাই পানী ভাপ কৰি তাপবিদ্যুৎ প্ৰকল্প উৎপন্ন কৰে। সেই বইলাৰৰ মাজত যোনটো কয়লা জ্বলায়, যোনটো ছাই, তাত দুই ধৰণৰ থাকে। আপোনালোকে যাতে যোনটো উৰি যায় সেইটো flyash কয়, আৰু যোনটো তললৈ আহে bottom ash। আৰু সেই ছাইখিনি, কয়লাৰ ছাইখিনি আমাৰ তাৰ তাপবিদ্যুৎ প্ৰকল্পটোৰ পৰা আমাৰ ইয়াত চকচকা বুলি কয় এইখিনি জেগাত, তাৰ পৰা এইখিনি আমাৰ 12 কিলোমিটাৰ দূৰত আছে। তাৰ পৰা ছাইখিনি পাইপৰ মাধ্যমেৰে ইয়ালৈ অনা হয়। তো ইয়াত সোমাবলৈ আপোনালোকে দুখন গেট আছে। প্ৰথম গেটখন আপোনালোকক মই দেখুৱাই আছোঁ, তাৰপিছত দ্বিতীয় গেটখন আপোনালোকক দেখুৱাম। আৰু ইয়াত ছাইটো পাইপৰ মাধ্যমেৰে কেনেকৈ আহে সেইটোও মই আপোনালোকক দেখাম। তো তেনেহ'লে বলক প্ৰথমতে গেটখন দেখুৱাওঁ, তাৰপিছত ছাইটো কেনেকৈ আহে দেখুৱাই আছোঁ আপোনালোকক। এইখন হৈছে মেইন গেট। কোনো এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত খোলা মেলা কৰে। কেতিয়াবা সময়ত ৰাতিপুৱা সময়ত কিছুমান নিৰ্দিষ্ট এটা সময়ত খোলে, আৰু পাছবেলা নিৰ্দিষ্ট সময়ত এটা বন্ধ কৰে। এইখন হৈছে দ্বিতীয় গেটখন। দ্বিতীয় গেটখন হৈছে সিটো পাৰত প্ৰথম গেটখন, এইটো পাৰত দ্বিতীয় গেটখন। এইখন গেট বৰ্তমান বন্ধ কৰি থৈছে। মই ইয়াৰ আগত আহোঁতে এইখন গেটেৰে সোমাইছিলোঁ। কি কাৰণত বন্ধ কৰিছে নাজানো বাৰু। এইখন মোৰ পাছফালে দেখিছে গেটখন। এইবোৰ দেখিছে বন্ধুসকল, এই পাইপৰ জৰিয়তে ছাইবোৰ আহি এই পুখুৰীটোত আহি পৰেহি। ইয়াত আহি জমা হয় সম্পূৰ্ণ ছাইবোৰ। এই পাইপটোৰ মাধ্যমেদি ছাইবোৰ আহি আমাৰ এই পুখুৰীটোত পৰে। আপোনালোকে দেখিছে এতিয়া ওলাইয়ে আছে ছাই, কয়লাৰ ছাইখিনি। এতিয়া কথা হ'ল পুখুৰীটো, এই কয়লা ছাই পুখুৰীটো মানে ক'ত অৱস্থিত, কেনেকৈ কি হয় মানে? কয়লা ছাই পুখুৰী হৈছে তলৰ ছাই আৰু উৰণীয়া ছাইৰ তিতা নিষ্কাশনৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এটা গাঁথনি। কয়লাৰ ছাই পুখুৰীৰ আকাৰ নিৰ্ভৰ কৰে বিদ্যুৎ প্ৰকল্পৰ ক্ষমতা আৰু নিষ্কাশনৰ প্ৰয়োজনীয়তাৰ ওপৰত। কিছুমান পুখুৰীয়ে 1500 একৰলৈকে আৱৰি থাকে। পুখুৰীবোৰ কয়লা ছাইৰ স্লাৰী ভৰি থাকে আৰু সময়ৰ লগে লগে পানী নিষ্কাশন আৰু বাষ্পীভূত হ'বলৈ দিয়া হয়। আৰু যিবিলাক ছাই আহে কয়লাৰ, সেইবিলাক চিমেণ্ট ফেক্টৰীলৈ পঠোৱা হয়, ইয়াৰ পৰা পঠিয়াই দিয়া হয়। আৰু এই পুখুৰীটো মানে কয়লাৰ ছাইৰ স্লাৰী এছডেক পাউণ্ডটো যোনটো পুখুৰী, কয়লাৰ ছাইৰ পুখুৰীটো, এই পুখুৰীটো পৰিৱেশ সুৰক্ষা সংস্থাৰ কিছুমান নিয়মাৱলীৰ অধীনত চলিব লাগে। কাৰণ যিবিলাক কয়লা ছাইৰ স্লাৰী আছে, বিশুদ্ধ পদাৰ্থবোৰ যাতে ভূগৰ্ভত নিগৰি নাযায়
আৰু ওচৰৰ চুবুৰীয়া অঞ্চলৰ কোনো ক্ষতি নকৰে সেইবাবে পৰিৱেশ সুৰক্ষা সংস্থাৰ কিছুমান নিয়মৰ অধীন বান্ধি দিয়া আছে সেইটো হিচাপত চলে এতিয়া মই দুই পুখুৰীৰ মাজে যোনটো ৰাস্তা আছে সেইটোতে গৈ আছোঁ ঠিক সমাজতে ৰাস্তা আছে দুফালে মোৰ সোঁফালে এটা আৰু বাওঁফালে এটা আৰু মোৰ সন্মুখত এটা আছে ইয়াত মোটামুটি মুঠতে 3টা আছে পুখুৰী ডাঙৰ ডাঙৰ দেখিছে সব বন্ধুসকল এইখিনিতে মই আপোনালোকক এটা বাৰ্তা দিব বিচাৰিছোঁ মেছেজ দিব বিচাৰিছোঁ আপোনালোকে হয় জানে সেভ ৱাটাৰ বুলি এটা মিছন আছে পানী বচাওক বুলি তো মই এইখিনিত কিয় ক'ব বিচাৰিছোঁ কাৰণ ইয়াত ডাঙৰ ডাঙৰ পুখুৰী দেখিছোঁ সেইটোৰ লগত মই মানে পটককৈ মনত পৰিছে চ' আপোনালোকক ক'ব বিচাৰিছোঁ যে পানী আপোনালোকক বচাওক আপোনালোকে জানে হয়তো পৃথিৱীত কিমান বা মই সেইদিনা পাইছিলোঁ 3 বিলিয়ন মানুহে খোৱা পানী নাপায় চ' আমি পানী যিমান পাৰোঁ বচাব লাগে কিয়নো এতিয়া মই ইয়াত আহি মেছেজটো এইকাৰণে দিব বিচাৰিছোঁ যে এই পুখুৰীটো দেখি এটা কথা মনত পৰিছে চ' মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ বাৰ্তাটো হ'ল যে আপোনালোকৰ গাঁৱত বা ক'ৰবাত য'ৰবাত খালী জেগা আছে বহুত মানে বহু দিনৰ পৰা একো ব্যৱহাৰ নকৰে একো নহয় মাটিখিনি এনে পৰি আছে তাত এইদৰে ডাঙৰ পুখুৰী খান্দক ডাঙৰ পুখুৰী বনাওক আৰু বৰষুণৰ পানীখিনি জমা কৰি ৰাখিবলৈ চেষ্টা কৰক আপোনালোকে হয়তো জানে আমাৰ আণ্ডাৰগ্ৰাউণ্ড ৱাটাৰ যোনটো বুলি কয় তলত যোনটো আমাৰ মানে লোকেল ভাষাত তলৰ পানী আমি য'ৰ পৰা তুলি পিনে ব্যৱহাৰ কৰি আছোঁ আণ্ডাৰগ্ৰাউণ্ড পানী যোনটো তলৰ ভূগৰ্ভৰ তলত পানীৰ ভাণ্ডাৰ যোনটো টেংকি যোনটো সেইটো লাহে লাহে শুকাই গৈ আছে পানীৰ অভাৱ হৈ গৈ আছে চ' দিনক দিনে মানে পানী ইমানে তললৈ গৈ আছে আৰু কিমান বা বছৰত হয়তো আমি পানীৰ কাৰণে হাহাকাৰ হৈ মৰিব লাগিব তো সেইকাৰণে কৈছোঁ যে বৰষুণৰ পানীখিনি বচাবলৈ এইদৰে এটা ডাঙৰ পুখুৰী খান্দক আপোনালোকৰ গাঁৱত আপোনালোকৰ ওচৰে পাজৰে চহৰে বজৰে য'ত মানে খালী জেগা আছে খালী মাটি আছে ডাঙৰ পুখুৰী খান্দক সেই পুখুৰীত বৰষুণৰ পানীখিনি জমা কৰক আৰু পানীখিনি লাহে লাহে ভূগৰ্ভত পানীৰ টেংকিটো যেতিয়া আছে লাহে লাহে ফিল আপ হ'ব ধৰিব আৰু পানীৰ সমস্যা কমি যাব ধন্যবাদ চ' বন্ধুসকল লাহে লাহে বেলি মাৰ যাবলৈ হৈছে দেখিছে আপোনালোকে বেলি মাৰ গৈ আছে এতিয়া আমিও লাহে লাহে ওলাম বন্ধুসকল দেখিছে বেলি মাৰ যোৱাৰ পিছৰ দৃশ্য এইখিনি কিমান ধুনীয়া পৰিৱেশ ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য মন মহাপুৰা মানে আহিলে যাব মন নাযায় ইমান ধুনীয়া বহুত মানুহ আহিছে বন্ধুসকল ইয়াত ফুৰিবলৈ আহি থাকে সদায় আহে প্ৰায় আহে ময়ো আহোঁ ইয়াত কিন্তু মই ইয়াত আপোনালোকক জনাব পাই সুখী হৈছোঁ যে ইয়াত মই এখন এলবামৰ শ্বুটিং কৰিছিলোঁ ইয়াত কাম কৰিছোঁ আপোনালোকে মোৰ কচ ৰাজবংশী এখন এলবাম শ্বুটিং কৰিছিলোঁ ইয়াতে ধুনীয়া দৃশ্য প্ৰাকৃতিক সৌন্দৰ্য মনমোহা অকল মই বুলি নহয় বহুত আৰ্টিষ্টে ইয়াত শ্বুটিং কৰিবলৈ আহে কচ ৰাজবংশী অসমীয়া বড়ো বহুত কেইটা এলবামৰ গানৰ ভিডিঅ'ত এই আমাৰ প্ৰাকৃতিক সৌন্দৰ্যৰ মনমোহা দৃশ্যবোৰ দেখিবলৈ পাব চালাকাটিৰ চকচকাত অৱস্থিত যোনটো আজিও বহুত মানুহ আহিছে ফুৰিবলৈ মই আপোনালোকক অকণমান দেখুৱাম এইবোৰ দেখিছে বহুত কেইজন আহিছে ফটো উঠি আছে দৃশ্য চাওক চ' বন্ধুসকল যিমানখিনি পাৰিলোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ আমাৰ চালাকাটি তাপবিদ্যুৎ প্ৰকল্পৰ যোনটো কৈলাশাই এছ ডেক পণ্ড পুখুৰী যোনটো আছিলে চকচকাত যোনটো অৱস্থিত আমাৰ চালাকাটিৰ পৰা মানে য'ত মোৰ কাম কৰোঁ তাপবিদ্যুৎ প্ৰকল্পটোৰ পৰা 12 কিলোমিটাৰ নিলগত যোনটো অৱস্থিত যিমানখিনি পাৰিছোঁ বা পাৰিলোঁ দেখুৱাবলৈ চেষ্টা কৰিছোঁ যত্ন কৰিছোঁ চ' কেনেকুৱা পালে আপোনালোকে চাই মোৰ ভিডিঅ'টো কমেণ্টত জনাব আৰু কিবা ভুল হ'লে ক্ষমা কৰি দিব আৰু মোৰ ভিডিঅ'টো
আপোনালোকৰ যদি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চ' বহুত বহুত ধন্যবাদ আশা কৰোঁ সকলোৱে ভালে থাকিব বাই বাই